আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 20+ ইম্পৰ্টেণ্ট ছ'চিয়েল ষ্টাডিজৰ কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো হ'ব অসমৰ কোনটো অঞ্চলত চূণশিল আটাইতকৈ বেছি পোৱা যায়? ইয়াৰ উত্তৰ হ'ব ডিমা হাছাও জিলাৰ উমৰাংচুত। 2 নম্বৰ কুৱেশ্যন সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ কোন পাৰৰ এখন উপনৈ? ইয়াৰ উত্তৰ হ'ব উত্তৰ পাৰৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ হ'ল সোৱণশিৰি। ইয়াৰ উপৰিও বাগধাদিয়া, দিখৌ, ধনশিৰি, জাতিংগা, ধলেশ্বৰী আদি হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ সীমা ভাৰতৰ কেইখন ৰাজ্যৰ সীমাৰ লগত লাগি আছে? ইয়াৰ উত্তৰ হ'ব 7খন। আৰু সেই ৰাজ্যকেইখন হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিম বংগ। 4 নম্বৰ কুৱেশ্যন ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব উত্তৰ প্ৰদেশ। 5 নম্বৰ কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি নামেৰে জনা যায়? ইয়াৰ উত্তৰ হ'ব চিয়াংপো। ব্ৰহ্মপুত্ৰ নদীক তিব্বতত চিয়াংপো বুলি আৰু অৰুণাচল প্ৰদেশৰ উত্তৰ অংশত চিয়াং, অৰুণাচল প্ৰদেশৰ পাছিঘাটত দিহিং আৰু বাংলাদেশত পদ্মা নদী নামে জনা যায়। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যন কয়লা এবিধ কি ইন্ধন? উত্তৰ হ'ব জীৱাশ্ম ইন্ধন। 7 নম্বৰ কুৱেশ্যন ডিব্ৰুগড় চহৰখন কোন নদীৰ পাৰত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। ইয়াৰ উপৰিও তেজপুৰ, গুৱাহাটী, ধুবুৰী এই চহৰখিনিও ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে অৱস্থিত। 8 নম্বৰ কুৱেশ্যন সৌৰজগতৰ কোন গ্ৰহক নীলা গ্ৰহ বুলি জনা যায়? উত্তৰ হ'ব পৃথিৱীক। ইয়াৰ উপৰিও ৰঙা গ্ৰহ বুলি মংগল গ্ৰহক জনা যায়। শুক্ৰ হ'ল পৃথিৱীৰ যমজ, শুক্ৰক পৃথিৱীৰ যমজ গ্ৰহ বুলিও জনা যায়। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ল জাপান দেশখন কোনটো বলয়ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। 10 নম্বৰ কুৱেশ্যন বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণত নাইট্ৰজেন কিমান শতাংশ পোৱা যায়? ইয়াৰ উত্তৰ হ'ব 78.08%। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা কিমান? ইয়াৰো উত্তৰ হ'ব 360ডাল। 12 নম্বৰ কুৱেশ্যন আটাইতকৈ টান মণিকবিধৰ নাম কি? ইয়াৰ উত্তৰ হ'ব হীৰা। 13 নম্বৰ কুৱেশ্যন চূণশিল কোনবিধ শিলৰ অন্তৰ্গত? চূণশিল গেদীয় শিলৰ অন্তৰ্গত। কয়লাও গেদীয় শিলৰ অন্তৰ্গত। শিল 3 প্ৰকাৰৰ আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল আৰু ইয়াৰে গেদীয় শিলৰ অন্তৰ্গত হ'ল চূণশিল। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যন বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছৰ স্তৰ আছে? ইয়াৰ উত্তৰ হ'ব ষ্ট্ৰেটোস্ফিয়াৰত। অজন স্তৰে সূৰ্যৰ ৰশ্মিৰ লগত অহা অতিবেঙুনীয়া ৰশ্মি শোষণ কৰে। 15 নম্বৰ কুৱেশ্যন আয়তনৰ ফালৰ পৰা পৃথিৱীৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান কিমানতম? ইয়াৰ উত্তৰ হ'ব 7তম আৰু আটাইতকৈ ডাঙৰ দেশ হ'ল ৰাছিয়া। 16 নম্বৰ কুৱেশ্যন ভাৰতবৰ্ষ পৃথিৱীৰ কোনটো গোলাৰ্ধত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব উত্তৰ গোলাৰ্ধত আৰু এছিয়া মহাদেশত অৱস্থিত। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যন অসমৰ সীমা কেইখন বিদেশী দেশৰ সীমাৰ লগত লগ লাগি আছে? উত্তৰ হ'ব 2খন আৰু সেই 2খন দেশ হ'ল ভূটান, বাংলাদেশ আৰু বাংলাদেশৰ লগত দুবাৰকৈ লাগিছে। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যন হ'ল নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব শোণিতপুৰ জিলাত। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যন BTADৰ অন্তৰ্গত কেইখন জিলা আছে? ইয়াৰ উত্তৰ হ'ব 4খন আৰু জিলা কেইখন হ'ল চিৰাং, বাক্সা, ওদালগুৰি আৰু কোকৰাঝাৰ আৰু BTADৰ সম্পূৰ্ণ অৰ্থ হ'ল বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ। 20 নম্বৰ কুৱেশ্যন পবিতৰা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব মৰিগাঁও জিলাত। ইয়াৰ পিছত কুৱেশ্যনটো হ'ল বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যান কিমানখন আছে? ইয়াৰে উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।